যে হাতী দাঁতৰ এটা চোৰাং ব্যৱসায় চক্ৰ এটা ইয়াতে মানে কৰি আছে। তেওঁলোকৰ এটা লেনদেন হোৱাৰ আজি সংবাদ এটা পালোঁ। সেই সংবাদটো পাই আমি আমাৰ অপাৰেশ্যন আৰম্ভ কৰিলোঁ। অপাৰেশ্যনত আমি 3জন ব্যক্তি এপ্ৰিহেণ্ড কৰিছোঁ আৰু এটা আমি হাতী দাঁত পাইছোঁ। হাতীৰ লেংথটো প্ৰায় 18 ইঞ্চিমান। ক'ৰ পৰা আনিছে, কিবা তথ্য পাইছে নেকি? এতিয়া বৰ্তমান তেওঁলোকক আমি ইণ্টাৰগেশ্যন কৰি আছোঁ আৰু বাকী আমি আপোনালোকক পাছত জনাম। এটা বনমালী স্বৰ্গীয়াৰী, এটা দ্বিজেন বড়ো। কিমান দিনৰ পৰা জড়িত, কিবা গম পাইছে নেকি? এইটো আমি এটা গোপন সূত্ৰটো খবৰটো পাই আছিলোঁ, কিন্তু আমি তেনেকৈ এয়া পোৱা নাছিলোঁ। আজি পাই আমি এপ্ৰিহেণ্ড কৰিলোঁ। হাতী দাঁতৰ ছাৰ মূল্য কিমান হ'ব পাৰে ছাৰ? এইটো প্ৰায় লক্ষাধিক টকাৰ ওপৰ হ'ব। যে হাতী দাঁতৰ এটা চোৰাং ব্যৱসায় চক্ৰ এটা ইয়াতে মানে কৰি আছে। তেওঁলোকৰ এটা লেনদেন হোৱাৰ আজি সংবাদ এটা পালোঁ। সেই সংবাদটো পাই আমি আমাৰ অপাৰেশ্যন আৰম্ভ কৰিলোঁ। অপাৰেশ্যনত আমি 3জন ব্যক্তি এপ্ৰিহেণ্ড কৰিছোঁ আৰু এটা আমি হাতী দাঁত পাইছোঁ। হাতীৰ লেংথটো প্ৰায় 18 ইঞ্চিমান। ক'ৰ পৰা আনিছে, কিবা তথ্য পাইছে নেকি? এতিয়া বৰ্তমান তেওঁলোকক আমি ইণ্টাৰগেশ্যন কৰি আছোঁ আৰু বাকী আমি আপোনালোকক পাছত জনাম। এটা বনমালী স্বৰ্গীয়াৰী, এটা দ্বিজেন বড়ো। কিমান দিনৰ পৰা জড়িত, কিবা গম পাইছে নেকি? এইটো আমি এটা গোপন সূত্ৰটো খবৰটো পাই আছিলোঁ, কিন্তু আমি তেনেকৈ এয়া পোৱা নাছিলোঁ। আজি পাই আমি এপ্ৰিহেণ্ড কৰিলোঁ। হাতী দাঁতৰ ছাৰ মূল্য কিমান হ'ব পাৰে ছাৰ? এইটো প্ৰায় লক্ষাধিক টকাৰ ওপৰ হ'ব।